সঁচাকৈয়ে এই উপহাৰটো আমাৰ বাবে অত্যন্ত মূল্যৱান আৰু অতুলনীয়। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমগ্ৰ জীৱনজোৰা সাধনাৰ বিষয়ে জনাটো আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি মই অনুভৱ কৰোঁ। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই উৎকৃষ্ট প্ৰচেষ্টাক হৃদয়ৰ গভীৰ প্ৰান্তৰ পৰা নথৈ শলাগ লৈছোঁ। কাৰণ সুধা কণ্ঠৰ মানুহে মানুহৰ বাবে গীতটোৱেই মোৰ জীৱনত সমাজৰ হিতৰ কাম কৰিবলৈ প্ৰথম অনুপ্ৰেৰণা আছিল। আমাক দিছে আমাৰ অতিকৈ মৰমৰ আৰু আদৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ধন্যবাদ ছাৰ। আপোনালৈও আমি নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আমাৰ অসমীয়া ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পেকিংটোত সুধাকণ্ঠৰ ফটোখন দেখিয়ে বিৰাট ভাল লাগি গৈছে। পেকিংটো খুলি চাই দেখিলোঁ এখন কিতাপ আৰু নৱবৰ্ষৰ এখন গ্ৰিটিংছ কাৰ্ড। গতিকে নৱবৰ্ষৰ পাঠখনত এই উপহাৰটো পাই মনটো বিৰাট ভাল লাগিছে আৰু উৎসাহ পাইছোঁ নতুন কৰ্মোদ্যমৰে কাম কৰি যাবৰ বাবে। সেইকাৰণে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেওঁ যাতে এনেকৈ আমাক সাহস আৰু অনুপ্ৰেৰণা দি যায়। ধন্যবাদ। তেখেতলৈ আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ইলেক্ট্ৰনিক মিডিয়াৰ যুগত আমাৰ কিতাপ পঢ়াৰ প্ৰতি অনুৰাগ যিটো স্থগিত হৈ গৈছিলে, মানে ৰৈ গৈছিলে, সেইটোৱে আকৌ পুনৰ ইয়াৰ পুনৰাবৃত্তি কৰিছে। ইয়াক আকৌ পঢ়াৰ প্ৰতি ধাউতি বঢ়াইছে। সেইটো কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ফালৰ পৰা যথেষ্ট ধন্যবাদ। শতবৰ্ষত ভূপেন্দ্ৰ স্মৰণ এই কিতাপখনি প্ৰতিজন কৰ্মচাৰী, প্ৰতিজন নাগৰিকলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপহাৰ হিচাপে, নৱবৰ্ষৰ উপহাৰ হিচাপে আগবঢ়াইছে। মই ভাবোঁ এই এটা শুদ্ধ প্ৰয়াসে, এইটো শুদ্ধ প্ৰয়াস বুলি ক'বলৈ এটা মহান প্ৰয়াসে আকৌ আমাক কিতাপৰ মাজলৈ আগুৱাই লৈ যাব। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। जिसे तन को छुआ तूने तन को छुपाऊं, जिसे मन को लगे नैना वो इसको दिखाऊं। ओ मोरे चंद्रमा